এটি কবিতাৰ সৈতে আকৌ আহিছোঁ আপোনালোকৰ কাষলৈ। কবিতাটিৰ শিৰোনাম সন্ধান। কবি গীতিমণি হাতীমৰীয়া। সন্ধান। খৰস্ৰোতা সময়ে ধুই নিয়ে জীৱন, আমিও হেৰাই যাম অন্তৰিক্ষৰ কোনোবা অজান কক্ষত। হাতৰ মুঠিৰে সৰকি শেষ হ'ব আকাংক্ষা। এই যে আমি গৈ আছিলোঁ, ৰ'বলৈ জানো সময় আছিল? অস্তাচলৰ বেলিৰ ৰং কেনেকুৱা? তেজৰ দৰে ৰঙানে? নে ৰংটো তেজৰ দৰে? কেৱল অৰ্থহীন ব্যাখ্যাহে যি। সেয়া ভুল, সেয়া শুদ্ধ, নে একোটা জটিল সমীকৰণ? নাজানো, জনাৰ সঠিক উৎসও নিবিচাৰোঁ। তথাপি জীৱনক এবাৰ সুধিব খোজোঁ, ক্ষমাৰ ৰং কেনেকুৱা? কেনেকৈ জুখিব পাৰি শুদ্ধৰ সংজ্ঞা? সংঘাত মানেই এখন যুঁজ, যুঁজ মানেই অনেক দোষ। মানুহবোৰ দুখৰ পথাৰৰ বনোৱা, তাৰ পাছতো ইমান ইচ্ছা। একান্ত বুলি তুমি ৰৈ যোৱা, এয়া ভ্ৰম নেকি? ইমান পোহৰতো মই কেনেকৈ ভ্ৰান্ত হ'ব পাৰোঁ? আচলতে বিচৰাটো ভুল নহয়, ভুলবোৰ নিচিনাটোহে দোষ। ধন্যবাদ। বতাহে কানে